হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। আজিৰ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতিকৈ সুখৰ খবৰ। যিসকলে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই, তেওঁলোকৰ বাবে অতিকৈ সুখৰ খবৰ যে ভাৰতবৰ্ষৰ যিহেতু পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ প্ৰক্ৰিয়া চলি আছে আৰু 1000 টকা দি আপোনালোকে লিংক কৰিব লাগিছিল। এতিয়া আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে একদম সম্পূৰ্ণ ফ্ৰীত আপোনালোকে কেনেকৈ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। এইটোকো আপোনাৰ খৰচ কৰিব নালাগে। আপুনি আপোনাৰ মোবাইল বা ডেস্কটপৰ জৰিয়তে ঘৰতে বহি এইখিনি কাম কৰিব পাৰিব। সো কেনেকৈ কৰিব এইটো ভিডিঅ'ত মই আপোনালোকক এইটো জব দেখুৱাই দিওঁ। আপোনালোকে ভিডিঅ'টো সৰুৰ পৰা শেষলৈকে মানে চাই থাকিব, স্কিপ নকৰাকৈ চাব। ইয়াত মই আপোনাক গোটেইখিনি প্ৰচেছ দেখুৱাই দিম। তাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিলে ৱেবছাইট লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্টলি আহিব পাৰিব, বা আপুনি চিম্পলি গুগলত গৈ ইভিনিং বুলি সাৰ্চ কৰি দিলে এইটো ৱেবছাইটত আহিব পাৰিব। প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডৰ ষ্টেটাছটো চেক কৰিবলৈ লেফ্ট সাইডত দিয়া আছে লিংক আধাৰ ষ্টেটাছ বুলি ইয়াত ক্লিক কৰি আপোনালোকে ষ্টেটাছটো চেক কৰি ল'ব। সো ইয়াত আপোনালোকে আপোনাৰ যিখন পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক আগতীয়াকৈ কৰা আছে নেকি এইটো আপুনি ইয়াৰ পৰা চাই ল'ব। প্ৰথমতে আপোনালোকে ইয়াত পেন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব। পেন কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পিছত নিশ্চিত আপোনালোকে আধাৰ কাৰ্ড যে নাম্বাৰ দি আছে, ইয়াত আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰি চিম্পলি ভিউ লিংক আধাৰ ষ্টেটাছ বুলি অপশ্যন দি আছে তলত, ইয়াত আপুনি ক্লিক কৰিব। মই আপোনালোকক এইখিনি কাম ওৱান স্ক্ৰীনত কৰি দেখুৱাই দি আছোঁ। ইয়াতে মই আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকল চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ' মই আপুনি সকলোতকৈ আগত ইয়াত চাব পাৰে। সো বন্ধুসকল, প্ৰথমতে আপোনালোকে ইয়াত পেন কাৰ্ড নাম্বাৰটো বহুৱাই দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনাৰ যিখন আধাৰ কাৰ্ড নাম্বাৰ আপুনি যাৰ লিংক কৰিব বিচাৰে তাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। সো মই এণ্টাৰ কৰি আছোঁ, আপুনি অলপ ইয়াত ধৈৰ্য ধৰি চাই থাকিব ভিডিঅ', অলপ স্ক্ৰীন নকৰোঁ, নহ'লে আপোনালোকে ভালকৈ গম নাপাব ইয়াত ফ্ৰী আপোনালোকে কেনেকৈ কৰিব লাগে। তাৰপিছত আপোনালোকে লিংক আধাৰ ষ্টেটাছ বুলি যিখন ভিউ আছে অপশ্যন, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক মানে এইটো পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এইটো লিংক কৰা নাই, তাৰ বাবে ইয়াত চাওক লিংক আধাৰ বুলি যিটো মানে ব্লু কালাৰ দি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ পেজ হয় তাত ৰিডাইৰেক্ট কৰি দিব। এইটো লিংকেড পেজ, এই পেজত আপোনালোকে আহিব। অহাৰ পিছত ওপৰত যিটো পেন কাৰ্ড নাম্বাৰ আৰু তলত আধাৰ নাম্বাৰ একে আগৰ দৰে ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰ আগতে মই আপোনালোকৰ ৰাইট চাইডত কিছুমান বস্তু দেখাই দিছোঁ। ইয়াত চাওক কোনসকলৰ মানে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিব বাধ্যতামূলক নহয়, যিসকল NIRC বিদেশী আছে আৰু যিসকল ভাৰতীয় নাগৰিক নহয়। 3 নম্বৰত দিছে যিসকলৰ বয়স 80 বছৰ পাৰ হৈছে, আৰু 5 নম্বৰ দিছে যিসকলে অসম, মেঘালয় আৰু জম্মু আৰু কাশ্মীৰৰ যিসকলৰ বাসিন্দা তেওঁলোকে এইটো মেণ্ডেটৰী কৰিলে কৰিব পাৰে, নকৰিলে কোনো ধৰণৰ অসুবিধা বা পেনাল্টি দিব নালাগে। ইয়াত চাওক যিসকলে মানে লিংক কৰিব বিচাৰে তেওঁলোকে ইয়াত আপোনালোকে পেন কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব, তলত আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত চাওক ভেলিডেট মানে যিখন অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। মই কৰি দেখাই দিছোঁ। ইয়াতে মই আপোনালোকৰ ওচৰত এটা কথা কৈ দিওঁ, মানে ইয়াত কিন্তু সকলোৰে ফ্ৰী নহয়, আপোনালোকে কোনে ফ্ৰী পাব ভিডিঅ' শেষত মই আপোনালোকক কৈ দিম যে কোনে আপুনি ইয়াৰ পৰা মানে পেন কাৰ্ডটো ফ্ৰী লিংক কৰিব পাৰিব। চিম্পলি ভেলিডেটেড অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক এজ পাৰ ইয়াৰ পেন এলটেড ইজ আফটাৰ 1 জুলাই 2017। ইয়াতে মই আপোনালোক কৈ দিওঁ যিসকলে 2017ৰ পিছত পেন কাৰ্ড বনাইছিলে তেওঁলোকে ইয়াত ফ্ৰী লিংক কৰিব পাৰিব। যিসকলে 1 জুলাই 2017 আগত পেন কাৰ্ড বনাইছে, যদি পেন কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই তেনেহ'লে আপুনি কিন্তু 1000 টকা আপোনাৰ পেনাল্টি মাষ্ট পেটো দিব লাগিব। ইয়াত কণ্টিনিউ ক্লিক কৰাৰ পিছত ইয়াত চাওক নেম এজ পাৰ আধাৰ, আপোনাৰ যিখন আধাৰ কাৰ্ডৰ নাম আছে সেই নাম ইয়াত বহুৱাই দিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। কৰাৰ পিছত যিখন দুখন টিক বক্স দিয়া আছে এই বক্সত ক্লিক কৰি চিম্পলি লিংক আধাৰ যিটো তলত অপশ্যন দি আছে এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত চাওক আপোনাৰ যিখন মোবাইল নাম্বাৰ এণ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰত এখন OTP যাব, সেই OTPটো ইয়াত এণ্টাৰ কৰি ভেলিডেট যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। OTPটো মই বহুৱাই দি আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক মানে ইয়ৰ আধাৰ পেন লিংকিং ৰিকুৱেষ্ট হেজ বিন ৰিচিভড, ভেৰিফিকেশ্যনৰ কাৰণে এইটো ৰিচিভ কৰা হৈছে। ইয়াত চাওক ৰিকোৱাৰ্ড যদি হয় আপুনি 48 ঘণ্টাৰ পিছত আপুনি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব লিংক হ'ল নে নাই। বন্ধু এনেকৈ আপোনালোকে ফ্ৰী আপোনালোকে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। এইটো কাকো দিব নালাগে, আপুনি সম্পূৰ্ণ ফ্ৰীত আপোনালোক ঘৰতে বহি এইখিনি কাম কৰিব পাৰিব। এইটো কিন্তু বাধ্যতামূলক, সকলোৱে কৰিব লাগিব। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলে যিমান পাৰে ফেচবুক হোৱাটছএপে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড বা তেওঁলোকৰ ফেমিলিৰ পেন কাৰ্ড আধাৰ কাৰ্ড মানে সম্পূৰ্ণ ফ্ৰীতে নিজে এইটো লিংক কৰিব পাৰে। ধন্যবাদ।